মা চাউল ভাজি আছে, সান্দহ খুন্দিব। ইফালে এইকেইটা ভাজিলে একেটা ভাজিব আছে। মিক্সিতে খুন্দিব সান্দহ। এইটো মা মিক্সিতে আনা দেৰ কেইটামান অলপমান ঢেঁকিও নাইকা মিক্সিতে আমি আৰু কিনি পেলাই কেইটামান অলপ অলপকৈ খাম আৰু বিহু কথা মাঘৰ বিহু এটা তিলত থৈ বনাবাই নোৱাৰিম হা। এতিয়া নাৰিকলৰে পিঠা চিঠা কেইখনমান বানি পেলাই ৰেৱা কটাম দে। এইবাৰো বিহুত আৰু এনেকৈ খাদাম দে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই বহি আছোঁ আৰু পৰহি উৰুকা, গতিকে নাৰিকলৰ লাড়ু বনাব লাগিল। বলক এতিয়া নাৰিকলৰ লাড়ু বনাওঁ। গাইজ, এতিয়া নাৰিকলৰ লাড়ু বনাব আহি গ'লোঁ। এয়া নাৰিকলখিনি চুকি লৈছোঁ আৰু ইয়াতে চেনি সানি দিছোঁ। এতিয়া বহাই দিলোঁ নাৰিকলখিনি, কেৰাহীত ভাজি ল'ম। এয়া নাৰিকলখিনি লাৰিছোঁ এতিয়া। অকণমান সময় এনেকৈ ভাজি ল'ম নাৰিকলখিনি। এতিয়া নাৰিকলৰ লাড়ু বনাম আৰু অকণমান চুজি দিম। চুজি দি বনাম। এয়া নাৰিকলৰ লাড়ু কেইটা বনোৱা হৈ গ'ল। গাইজ, মা আৰু খুৰীমা গুড়া খুন্দিব গৈছে আৰু আজি নাৰিকলৰ পিঠা বনাম। আৰু মাইনা আহিছে আমাৰ ঘৰত। মাইনা ইয়াতে আছে। এইফালে মাইনা। চোৱা, তাতে নাৰিকল চুকি আছে, পিঠা বনা চাই দিয়া ভালমান। নাৰিকল চুকি আছো, নাৰিকলৰ পিঠা বনাম। আমাৰ তিলৰ পিঠা বনাব নাপায়, সেইকাৰণে নাৰিকলৰ বনাম। গাইজ, এই নাৰিকল চুকি আছে ভাল। গাইজ, এতিয়া পিঠা বনাব যাওঁ। খৰিত পিঠা বনাম। মা জুই ধৰি আছে, মই বনাম আৰু পিঠা। এয়া জুই ধৰি আছে, পিঠা বনাম এতিয়া। পিঠা বনাই আছো গাইজ। এয়া গাইজ, পিঠা কেইটা বনোৱা হৈ গ'ল। গাইজ, আজি হ'ল উৰুকা আৰু আজি উৰুকা বুলি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম সকলোবোৰ। তো চাই থাকক ভিডিঅ'টো। কালি বনালোঁ নাৰিকলৰ পিঠা আৰু আজি বনাম তেল পিঠা, গতিকে চাই থাকিব আৰু। এতিয়া তেল পিঠা বনাব আহিলোঁ আৰু তেল পিঠা বনোৱাৰ আগত একাপ চাহ খাই লওঁ। অকলে পিঠা বনাওঁতে নাৰিকল অকণমান ৰৈ গৈছিল আৰু সেইখিনিৰে মই এতিয়া কিবা এটা বনাই আছোঁ। ইয়াতে নাৰিকল দিছোঁ আৰু খিচমিচ কেইটামান দিছোঁ। এতিয়া বনাওঁ। এয়া এইকেইটা বনোৱা হৈ গ'ল। বনাই এটা মই খাই চালোঁ, ভালেই হৈছে বাৰু, ধুনীয়া লাগিছে টেষ্টটো। নাৰিকলখিনি ৰৈ যোৱাই মই গুড়া নাৰিকল আৰু গুড় মিঠৈ তেনেকৈ বনাই দিলোঁ। টেষ্টটো ভাল লাগিছে, নাৰিকলৰ লাড়ুৰ নিচিনাই লাগিছে, কিন্তু গুড় মিঠৈখিনি দিয়া অকণমান মানে
বেলেগ লাগিছে, তো ভাল লাগিছে খাই। মই চৌকাত পিঠা বনাব আহিলোঁ, মা গেছত ভাত বনাই আছে, সেইকাৰণে মই চৌকাতে বনাব আহিলোঁ। পিঠাকেইখন আনিলোঁ পাকঘৰলৈ, পিঠা বনাই খাই আছোঁ। গলত বহি বহি পিঠা খাই আছোঁ, বনাই খাই চাইছোঁ আৰু কেনেকুৱা হৈছে। সেই গাইজ, এতিয়া ভাত খাই বৈ উঠিলোঁ, আৰু ভাত খাই বৈ উঠি এতিয়া মানে ঘিলা পিঠা বনাম মই। মাই হেৰিখিনি মাৰি থৈছে, গুড়াখিনি, তো মই ভাজিম। লাড্ডু বনাই আছোঁ এতিয়া ঘিলা পিঠাৰ। ধুনীয়াকৈ লাড্ডু বনাই ভাজিম। আৰু কেইটামান নিমকিও বনালোঁ।